এয়া হৈছে তিতাবৰ দেৱালী, যি এইবাৰ আমি দেখিবলৈ পোৱা নগ'ল। সকলোৱে স্কুটি লৈ এনেধৰণে চলাই থাকিব পৰা হৈছে। আগৰ যি দেৱালী, সেই দেৱালীত মানুহৰ জামত মানুহে ঠেলি লৈ যায়। এইবাৰ কিন্তু হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছত এইবাৰ দেৱালীৰ এনেধৰণে মানুহ দেখিবলৈ পোৱা গৈছে। একদম হেৰেঙা, 100ৰ ভিতৰত 10%ও এইবাৰ মানুহ নাই বুলি ক'ব পাৰি। এয়া হৈছে তিতাবৰ টাউনৰ। আগতে তিতাবৰ টাউনত এই টাইমত মানুহ খাৰা হ'ব নোৱাৰে, ঠেলি লৈ যায়। আজি এনেকুৱা ধৰণৰ হৈ পৰিছে তিতাবৰ টাউন। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল বোম ফটকা ফুটাব লাগে, দেৱালী ভালদৰে পাতিব লাগে, কিন্তু এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাও কিন্তু মানুহে নুশুনিলে। এয়াই হৈছে মুখ্যমন্ত্ৰীয়ে কথা কোৱাবিলাক মানুহে নুশুনা পৰিলক্ষিত হৈছে। এয়া তিতাবৰ চাৰিআলি, এইটো একদম হেৰেঙা। এতিয়া মাত্ৰ 7:30 8টা বাজিছে। আগতে 7:30 8টাত তিতাবৰত মানুহ ফুল হৈ থাকে। অসংখ্য মানুহ ওলাই অহা আমি দেখিবলৈ পাওঁ, পৰিলক্ষিত হয়। এয়া হৈছে ইয়াত আপুনি মানুহখিনিৰ মনবিলাক ভাল নহয়। জুবিন দাই ন্যায় নোপোৱাৰ কাৰণে এইবাৰ মানুহো দেৱালীলৈ ওলাই অহা দেখিবলৈ পোৱা নাই। পূজা মণ্ডপতো এইবাৰ আমি পূজা ভালদৰে আয়োজন কৰা দেখিবলৈ পোৱা নাই। বোম ফটকা বুলিবলৈ এইবাৰ ফুটোৱা আমি পৰিলক্ষিত নাই হোৱা। এয়া তিতাবৰৰ পৰিৱেশ, তিতাবৰৰ যি পৰিৱেশ, তিতাবৰ ৰাইজেও জুবিন দাক খুব ভাল পায়। কাৰণ তিতাবৰতে জুবিন দাই প্ৰথম অৱস্থাত গীত পৰিৱেশন কৰি গৈছে। আৰু যি হিয়াৰ আমঠু জুবিন গাৰ্গ এইবাৰ এমাহ হৈ গৈছে। এমাহত এতিয়ালৈকে ন্যায় নোপোৱাৰ বাবে তিতাবৰ বা অসমৰ যিকোনো জনসাধাৰণে এইবাৰ শোক প্ৰকাশ কৰি আছে। চৰকাৰখনৰ প্ৰতি, চৰকাৰখনক ন্যায় বিচাৰি আছে, কিন্তু চৰকাৰখনে ন্যায় দিব পৰা নাই। এয়া হৈছে তিতাবৰৰ পৰিৱেশ। একদম মানুহ নাই, যিটো আমাৰ টাউনত আগৰ যেনেধৰণে মানুহ ওলায় তাতকৈও কম এইবাৰ দেৱালীত। কাৰণ দেৱালীতেই মানুহ কম, বেলেগ দিনাই মানুহ বেছি থাকে, কিন্তু দেৱালী তাতকৈ এইবাৰ কম মানুহ দেখিবলৈ পোৱা গৈছে। এয়া হৈছে তিতাবৰৰ আমাৰ হেৰেঙা যি দেৱালী ৰাইজ এইবাৰ উপভোগ কৰিবলৈ অহা নাই। যিসকলে এইবাৰ তিতাবৰ দেৱালীত অহা নাই তেওঁলোকক দেখুৱাইছোঁ। আৰু এনেধৰণেই এইবাৰ তিতাবৰ দেৱালী হৈছে। নিমাও পৰিৱেশ এই দেৱালীত। আৰু পূজাও এইবাৰ তেনেধৰণে আয়োজন কৰা নাই তিতাবৰ ৰাইজে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব জোৰ দিছিল যে অসমত সকলোতে দেৱালী পাতিব লাগে, বোম ফটকা ফুটাব লাগে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাও এইবাৰ মানুহে শুনা পৰিলক্ষিত নহ'ল। এয়াই হৈছে তিতাবৰ দেৱালী, কালী পূজা। ধন্যবাদ।